হেল্ল' গাইজ ফাইনেলি আমি ওলাইছোঁ মানে যোনখন বিয়াৰ আপোনালোকক ভিডিঅ' দেখুৱাইছিলোঁ বিয়াখনৰ মানে খুবা খুবনি আছে আজি এইবোৰ একদম গোটেইগাল আহিছে আৰু ইয়াত ইউটিউবাৰ মানে দুটামান আহিছে আৰু এটা আছে ইউটিউবাৰ এইটো মই মানে ইউটিউবাৰে মেইন আৰু আমাৰ ইয়াৰ ৰিদীপ দা এইটো শিখৰ মেইন মানে ৰিদীপ দা আকৌ ভিডিঅ'টোত শিখৰৰ কথা কৈছিলে কিছু শিৱসাগৰৰ পাইছিলে চাগে আমাৰ শইকীয়া দা চিনি পাই চাগে প্ৰায় ভিডিঅ'ত থাকে মোৰ হয় পিংকু কলিতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ ফুটাই ক মানে ফুটা নাই ইয়াৰ ছাবস্ক্ৰাইব এইটো ফুটি গ'ল দেই ঠিকে আছে ভিডিঅ'টো চাই যাওক তেতিয়াহ'লে আমি একদম ফাইনেলি আহি পাই গ'লো ভিতৰৰ ঘৰ দেই বলক ভিতৰলৈ যাওঁ ফাইনেলি আমি আহি পাই গ'লোহি ঘৰ একদম চব বহি আছে মায়ে ৰিদা কেনেকুৱা ভালে হেৰি নহয় এইকেইটা ফাইনেলি আহি চাহ তাহ খাই একদম ৰেডি একদম পুৰা মোবাইলত লাগি আছে এইবোৰ দেখিছেনে চব একদম আহি মানে একদম আগতীয়াকৈ আহি বহি আছে এজন মানে মোৰ লগত আহিছে এজন মানে এইটো ধান্দাত লাগি আছে মাইণ্ডা মেইন মানে হাঁহিটো মেইন মাইণ্ডা কি কৈছে মজা বাই বাই টাটা গুড বাই গয়া এনেই মানে অনুভৱ কেনেকুৱা এইটো খুবা খুবনি কি মানে এইটো একচুৱেলি মানে কি আমাৰ দিনত খুবা খুবনিটো আছিলে মানে ইমান মই বহলাই নকওঁ এতিয়া যিটো ৰিচেণ্ট খুবা খুবনি সেইটো অলপ সৰহকৈ খাব লাগে মানে খুবা এতিয়া কিছুমান মানুহে পাতে যে মহালয় পাতে মহালয় মানে কি গম পোৱা নাই কি মহাকক মাতি ভাত এসাঁজ খোৱাটোক মহালয় বুলি আৰু বেলেগ कौन है ये लोग कहाँ से आते हैं এই শিৱৰাত্ৰিটো মানে কি এইটো একচুৱেলি শিৱৰাত্ৰি মানে এটা ইতিহাস মই দি গৈছোঁ কওকচোন কৈছোঁ মানে কি শিৱ মানে দিনত কাম কৰি থাকে হাজিৰা কাম কৰি থাকে দেই মোৰ ফালৰ পৰা মই সঁচা কথা কৈছোঁ শিৱই দিনত হাজিৰা কাম কৰি থাকে হাজিৰা কাম কৰাৰ পিছত সি মানে ভাংটো খুব খাই শিৱই আমি একেলগে পঢ়াওঁ তাৰপাছত তাৰপিছত সি মানে ৰাতি আহি পিনি ভাংটো খাই দিয়ে খোৱাৰ কাৰণে সেইকাৰণে শিৱৰাত্ৰি শিৱই ৰাতি কিয় কাৰণে একচুৱেলি মই দিনত মাক বাপেকে দেখে মানে দিনত মাক বাপেকে সি ৰাতি ভাংটো খাই দিয়ে আৰু তাৰ ফেভৰেট বস্তু হ'ল মানে নিচাক্ত দ্ৰব্যটো হ'ল ভাং বুজি পাইছা সেইকাৰণে শিৱক চবে পূজে কাৰণে যেনিবা শিৱই ৰাতি ভাং খোৱাৰ কাৰণে শিৱৰাত্ৰি কৰি দিলে বুজি পাইছা বহুত থেংক ইউ বুজি পালোঁ চাহ খাব যোৱা যা চাহ এইটো দিব লগতে দিব ৰেডি হৈ আছে ফাইনেলি আমাক ইয়াত চাহ দিলে চাহ তাহ খাই তাৰপিছত খানা আছে ভাত চাত খাই আৰু ঘৰলৈ যাম কিন্তু ঘৰলৈ যোৱা লাষ্ট ফিনিচিংকণ চাবলৈ নাপাওঁ হৈ গ'ল ইয়াত মানে কিবা বস্তু এটা আছে আপোনালোকে ভালকৈ চাবচোন বাৰু ফাইনেলি আমি ঘূৰি আহিলোঁ তো আৰু ইয়াত যে ভিডিঅ'টো দেখি আছিলে কোনোবা এটাই মাল বিচাৰি ফুৰিছিলে আৰু সেইজন একদম পূৰা ফিটিং এজন পূৰা দেখিছে নহয় অৱস্থা বাকীবোৰ চব ঠিকে আছে বাৰু এজনটো মেইন আৰু